নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি দেউতাৰ লগত মই যাব লৈছোঁ শনিবাৰ বজাৰ। সেয়া সপ্তাহী বজাৰ আমাৰ টিৰাপ গেটত বহে। বজাৰলৈ যোৱাৰ আগত ভাইটিক টিফিনটো দি থৈ যায় হেনো দেউতাই। 10:30 হৈ গ'ল তেহেঁতৰ। ভাইটিৰ টিফিন টাইম হৈ গৈছে, 10:30 টিফিন টাইম হয় তেহেঁতৰ। এখন কেভি স্কুল। পাপাই টিফিনটো দি কেনে তাৰপিছত বজাৰলৈ লৈ যায় মোক। বজাৰলৈ যোৱাৰ বিশেষ কাৰণ হৈছে গাহৰি মাংস। মই আজি ঘৰলৈ গুচি যাম। সেয়া দেউতাক কৈছোঁ আজি গাহৰি মাংস খৰিকা দি কেনে খাম দেই। এয়া গাহৰি মাংস আনিবলৈ গ'লোঁ। এয়া হৈছে আৰ্মি কেম্প। তাৰপিছত এয়া আমাৰ টিপং যোৱাৰ ৰাস্তা। তাৰপিছত আমি বজাৰ পামেগৈ আৰু অকণমান দূৰ। আগতে এখন বজাৰতো মই প্ৰতি সপ্তাহে সোমাওঁ। স্কুললৈ যাওঁ, লংটঙত মোৰ স্কুল আছিলে। স্কুললৈ যোৱাৰ সময়ত আমি সদায় বেংগলছ ল'বলৈ সোমাওঁৱে মানে এইখন। আৰু মোৰ লগৰজনীয়ে এখন বজাৰত প্ৰতি সপ্তাহে স্কুল যোৱাৰ আগত ৰাতিপুৱা 9টা বজাতে সোমাই থৈ যাওঁ। আৰু এতিয়া হৈছে মই এই বজাৰখনত চেহেৰাই দেখি নাপাওঁ। শাক পাচলি কেইটামানো বজাৰ কৰি ল'লে দেউতাই। বিলাহী, তিয়ঁহ, তিতাকেৰেলা আৰু কিবাকিবি আলু পিঁয়াজ এইবিলাক ঢেৰ কিবাকিবি বজাৰ কৰিলে। আকৌ দেউতাই সুধিলে কুকুৰা খাবি নেকি? খাম বুলি ক'লোঁ, কিন্তু খাবলৈ নাপালোঁ। মই গুচি আহিলোঁ দুপৰীয়া। কুকুৰা এজনীও লৈ ল'লে। এইখন আমাৰ টিৰাপ গেটৰ থানা। তাৰপিছতে আহিলোঁ গাহৰি মাংস বিচাৰি। এয়া আমাৰ ভিনদেউ। এয়া হৈছে কোমল। আমি স্কুলত একেলগতে পঢ়া 5ৰ পৰা 7লৈকে একেলগতে পঢ়িছিলোঁ। মতা গাহৰি নেকি? কেতিয়া? বজাৰ সমাৰ কৰি আমি আইচক্ৰীম কেইটামান ল'বলৈ সোমালোঁ। ইমান গৰম আৰু তাতে বেটীহঁতি কৈ পঠিয়াইছে মা আইচক্ৰীম লৈ আনিবা বুলি। আৰু দেউতাৰ লগৰজনীও এইফালে আইচক্ৰীম খাই আছে। মই বেলেগৰ পৰা ল'লোঁ আৰু মোকো দিলে যেনিবা আইচক্ৰীম খাবলৈ। আৰু খাই মেলি আমি ঘৰলৈ বুলি ৰিটাৰ্ণ হ'লোঁ। ভিতৰি ৰাস্তা দি দেউতাই লৈ আনিছে। আহি দেখিছেনে ৰখিবলৈ ধৈৰ্য নাই। এয়া গাহৰি মাংস পাতিয়ে দিলোঁ মই। এয়া হৈয়ে যাব। আজি মানে গাজ টেঙা দি কেনে খাম। গাজ টেঙা মোৰ খোৱা মানা আছে, কিন্তু বেমাৰৰ কাৰণে যেনিবা। কিন্তু মোৰ গাজ টেঙাটো বহুত প্ৰিয়। এবাৰ লাষ্ট খাই যাওঁ, মৰিলেও মৰিম বুলি খাই থৈ যাওঁ হেনো। বইল গাহৰি মাংসৰ লগত গাজ টেঙা আৰু মেজেঙা দি কেনে খাবলৈ আমেজেই বেলেগ। সেইকাৰণে যোৱাৰ আগত তাত যিহেতু মাৰ্কেটত মই এইবিলাক বস্তু বিচাৰি নাপাওঁ, খাই লওঁ। খাই মেলি বনাই মেলি টেষ্টো কৰি লৈছোঁ। ৰান্ধনি যিহেতু মই বনাই মেলি মই যদি টেষ্ট নকৰোঁ মানুহক কেনেকৈ ছাৰ্ভ কৰিম ন? সেইকাৰণে খাই লৈছোঁ। এইপিনে দেউতা, দাদা, মা আৰু জেঠুকো দি আজৰি হৈ মই ঘৰলৈ বুলি ওলাই আহিলোঁ। এয়া বাছলৈ ৰখি আছোঁ, মুনু আৰু মই। এইপিনে বেটী সেইপিনে বহি আছে বেগটোৰ ওপৰত, দেখিছেনে? অকণমান সময় ৰোৱাৰ পিছত আমি বাছ পালোঁ। বাছতে ধুনীয়াকৈ তিনিটি বহি লৈছোঁ আৰু গৈ আছোঁ। এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে পাহাৰখন। পাহাৰৰ পতো নাই, কাটি মেলি শেষ কৰিলে এইবিলাক। আমাৰ মুনু অৱস্থা দেখিছেনে? তাইৰ লগত ক'বলৈ গ'লে এনেকুৱাই হয়, তাই শুয়ে থাকে ক'বলৈ গ'লে। আমি ভিৰামিল পালোঁহি। পাই মেলি ৰাজীৱ কমপ্লেক্সত সোমাই কিনে আইচক্ৰীম কেইটামান লৈ লৈছোঁ। মুনু ককাকৰ লগত গুচি গ'ল আৰু বেটী আৰু মই খোজেৰে গৈ আছোঁ। আইচক্ৰীম কেইটামান লৈ লৈছোঁ। ইমান গৰম, আইচক্ৰীম নাখালেনো খাম কি? তাৰপৰা আহি দেখিলোঁ যে মোৰ ফুল গছখিনিৰ অৱস্থা বেয়া। ইমান গৰমত মানুহৰে অৱস্থা বেয়া, ক'তনো ফুলখিনি ভাল হৈ থাকিব। আহি কাপোৰ কানি নহ'লাই ফুলখিনিত পানী ঢালিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। বাই বাই।